হোৱাটছআপ গাইজ, কেনেকুৱা খবৰ? আজি মানে মই বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আৰু মোৰ চেনেলটো মানে এইটো প্ৰথম বছৰত প্ৰথম ভ্লগ বনাইছোঁ আৰু লগত আমাৰ দাদা আছে মানে ওচৰৰে আৰু তেওঁ ভ্লগ বনাইছে। তেওঁৰ চেনেলটোৰ নাম হ'ল পাপু ভ্লগ। সেই চেনেলটো আপোনালোকে চাব পাৰে। আৰু আজি আমি মানে আজি কি বিহু? মাঘৰ বিহু নহয়, মাঘ বিহুত আমি আজি কি ফূৰ্তি কৰিম তাকে দেখাম। চুৰটোৰ আহিব নেকি ৰাতি, আমি বিচাৰিব লাগিব নে ক আৰু মানে লাগি যাওঁ আৰু গাইজ। এতিয়া আমি পাপু তাৰ ভিডিঅ' চাই আছোঁ, চাব নেকি আপোনালোকে? চাওক তেতিয়াহ'লে। এইফালে দেখিছে না, ই পূৰা মানে এডিটিঙত লাগি আছে আৰু তেতিয়া তাক এডিটিং কৰিব লাগিব। আমি তেতিয়াহ'লে অকণমান মানে ওলাই যাওঁ। পাপু দা বাই বাই গাইছ। এইফালে আমাৰ মায়ে মাংস কি কৈছ কাটি আছ ন? মাংস কাটি আছে আৰু আজি ৰাতি আজি ৰাতি তই কিমান দেৰিলৈকে থাকিবি এনেই? মই 5টালৈকে থাকিম। সেইফালে চাওক। অঁ ব্ৰইলাৰো আনিব গৈছে দেই। ব্ৰইলাৰ মানে আমাৰ ঘৰত অকল মানে দাদাই বেছিকৈ খায় আৰু ছেকেণ্ড মই আৰু আমাৰ পাপুদাই খায় বাৰু, মায়ে নাখায়। মাংস বেচেৰাটো এনেকুৱা অৱস্থা হৈ গ'ল। কুকুৰা বেচেৰাটো এনেকুৱা অৱস্থা হৈ গ'ল দেখিছে। আমি কিমান পাপি হয় আমি মানুহবোৰ। এতিয়া মই ডাইলগ দি আছোঁ কিন্তু মই পিছতকৈ পূৰা মজা খাম। মাজত থবি মানুহটো, সদায় ফটোৰ মাজত থাকে মানুহ। চাইড আছে মাজত থবি ধুনীয়া আছে। দৌৰ আহিব, ওলাই যাব লাগে। বেন দৌৰলৈও নাযাবি আকৌ বুলি। লকডাউনত এইটো অৱস্থা হৈ গ'ল। মানুহটো মাজত থাকিব লাগে সদায় ফটোখনত। ভালকে মুখখন ওলাবিগৈ ঐ দাদা। পম্পমে কাম কৰি আছিলে কিন্তু মায়ে কাঢ়ি নিলে। এতিয়া মায়ে এইটো আকৌ আপোনালোকে অথনি কুকুৰাটো নহয়, এতিয়া এইটো ব্ৰইলাৰ। আজি মানে খানা পূৰা খানা। আজি পূৰা খাবি ন তই? একদম পূৰা খানা আছে আজি আৰু বিন্দাছ। ক'ত চুৰ কৰিবিগে? আমাৰ ঘৰত চুৰ কৰিলে মাৰ পাবি আকৌ। কি চুৰ কৰিবি? কিন্তু আকৌ পেলাই কি বিকিবিগে? খাই পেলাবি নে নষ্ট কৰিবি? অঁ যা দেই, ভালকে চুৰ কৰিবি দেই। যা অঁ যা। বঢ়িয়া বঢ়িয়া বঢ়িয়া। হাতৰ মাৰি দে নিজে। বাকী কথা বাদ দে, মোৰ কথা মন দে। কোনোবাটো দুখীয়া, কোনোবাটো হাই ফাই। মন দে তুমি ভণ্টি তই এইবিলাক চাই চাই। 19 আৰু 20 গ'ল কা কভিড। 21 গ'ল জানো তই টকা পইচাৰ অভাৱ। 22 আকৌ কেনেবাকৈ হয় যদি বন্ধ, তেতিয়াহ'লে এইবিলাক চব বন্ধ। মানুহে আজি আছো কালি নাই, তাকে ভাবি ফূৰ্তি কৰ চিন্তা কৰি। এতিয়া ভাত বাঢ়ি আছে আৰু ভাত খাবলৈ মাতিছে। এতিয়া ভাত খাবলৈ যাওঁ, তাৰপিছত আৰু ভিডিঅ'টো অকণমান দেৰিকৈ সামৰিম। এতিয়া ভাতৰ লগত কি চব্জি দিছে আপোনালোকক দেখুৱাওঁ। আৰু ভাতৰ লগত বহুত কিবাকিবি দিছে, বহুত কিবাকিবি নাই অকণমান মানে ইমান কম চব্জি থাকে, কিন্তু আপোনালোকক দেখুৱাওঁ কিমান আমি কম চব্জি খাইছোঁ। হ'ব চাওক এতিয়া তেতিয়াহ'লে। নেমু লাগে মোক।
এয়া নেমু এয়া পাপৰ দেই হজম হ'বলৈ খাইছোঁ দাইলৰ চাটনি বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আৰু ভাত চাত খাই হ'ল আৰু আপোনালোকক হেপী মাঘৰ বিহু ক'ব আহিছোঁ আৰু এতিয়া বেছি দেৰি কৰিলে মানে আমি তলত যাওঁ এতিয়া চুৰটো আহে নেকি তাকে থৈ লাগে চাবগৈ লাগে আজিলৈ বাই গুড বাই ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু আজিলৈ বাই বাই